নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বিউটিফুল ভিলেজাৰ্ছলৈ স্বাগতম জনালোঁ আশা কৰোঁ আপোনালোক সকলোৱে কুশলে আছে আজি মই এটি বিশেষ টপিকছৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ লৈছোঁ ভিডিঅ'টি হ'ল আপোনাৰ কাৰেণ্টৰ বিলৰ ওপৰত প্ৰস্তুত কৰা হৈছে আৰু আপোনালোকে সকলোৱে এটা সমস্যাত ভুগি আছে যে কাৰেণ্টৰ বিলটো বেছিকৈ আহিছে তো কাৰেণ্টৰ বিল কেনেকৈ কমাব পাৰি সকলো এটা চিন্তা হৈ থাকে গতিকে মই সেইটোৰ ওপৰতে অলপ আলোচনা কৰিবলৈ লৈছোঁ আৰু থাকে গতিকে যি কি নহওক মই এইখিনিতে কাৰেণ্টৰ বিল কেনেকৈ কমাব পাৰি তাৰ ওপৰতে এটি চমু ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ আপোনালোকে ভিডিঅ'টি চাবচোন চাই ভাল পালে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহ'লে আহকচোন শ্ৰদ্ধাৰ দৰ্শকসকল আচলতে আমি সকলোৱে জানো আৰু সেই আমি সকলোৱে জনা কথাখিনিকে মই অলপ আলোচনা কৰিব বিচাৰিছোঁ এতিয়া চাওকচোন এতিয়া ইয়াতে 1000 ৱাট অৰ্থাৎ 1000 ৱাটটোকে 1000 ৱাট ইকুৱেল টু কি হয় 1 কিলোৱাট আৱাৰ 1 কিলোৱাট আৰু ছুটিকৈ কেনেকৈ লিখা হয় 1 kWh আৰু এই 1 kWhটোৱে হ'ল 1 ইউনিট গতিকে 1 ইউনিট হিচাপে কাৰেণ্টৰ ইলেক্ট্ৰিচিটি বিলত 1 ইউনিট হিচাপে উল্লেখ কৰা থাকে এতিয়া কথা হ'ল এই ইউনিটবোৰ প্ৰতিটো ইউনিটত কিমান টকাকৈ ধৰা হয় তাৰ কিছুমান ৰেট আছে স্লেব আছে ধৰি লওক প্ৰথম স্লেবটোত আছে 1 ইউনিট ইকুৱেল টু ₹5.3 অৰ্থাৎ 5 rupees 30 পইচা গতিকে 1 ইউনিটত 5 টকা 30 পইচা হিচাপত ধৰা হয় তেনেদৰে যদি বেছিকৈ স্লেবটো বাঢ়ি গৈ থাকে তেতিয়াহ'লে 1 ইউনিটত 100 টকা 60 পইচা ধৰা হয় এতিয়া আমি 5.3 অৰ্থাৎ পাৰ ইউনিট 5 টকা 30 পইচাৰ হিচাপটোকে আমি কৰি চাওঁ এতিয়া ধৰি লওক আমি গম পালোঁ যে 1 kWh মানে হ'ল 1 ইউনিট তে এইটো আমি কেনেকৈ আমি বুজি পাম ধৰি লওক আমি 100 পাৱাৰ বাল্ব মানে 100 পাৱাৰ বাল্ব মানে 100 ৱাট বাল্ব যদি আমি 10 পিচ ব্যৱহাৰ কৰোঁ 100 ৱাট বাল্ব যদি আমি 10 পিচ ব্যৱহাৰ কৰোঁ এঘণ্টাৰ বাবে তেতিয়া আমাৰ কাৰেণ্টটো কিমান খৰচা হ'ব ইলেক্ট্ৰিচিটি খৰচাটো কিমান হ'ব 1000 ৱাট পাৰ আৱাৰ অৰ্থাৎ ঘণ্টাটোত আমি 1000 ৱাট খৰচ কৰিলোঁ আৰু সেইটোকে কি বুলি কোৱা হয় 1 kWh অৰ্থাৎ আমি যিটো 1 ইউনিট বুলি পাওঁ এতিয়া কথা হ'ল কি 1 ইউনিট এতিয়া আমি আমাৰ খৰচৰ অনুপাতটো আমি গম পালোঁ যদি আমি পাৰ ডে ধৰি লওক আমি 12 ঘণ্টা 12 আৱাৰ্ছ 12 ঘণ্টা যদি আমি এই 100 ৱাট বাল্ব 10 পিচ যদি আমি জ্বলাওঁ তেতিয়াহ'লে 12 ঘণ্টাত কি হ'ব 12 ইউনিট 12 ইউনিট হ'ব আৰু 12 ইউনিটত কিমান টকা হ'বগৈ 12 ইউনিট ইনটু ₹5.30 ইজ ইকুৱেল টু 63.6 অৰ্থাৎ 63 টকা 60 পইচা হ'বগৈ মানে 12 ঘণ্টাত আমাৰ 63 টকা 60 পইচা হ'বগৈ তেতিয়াহ'লে যদি আমি তেনেদৰে 12 ঘণ্টাকৈ যদি 30 দিন যদি আমি সেই বাল্বকেইটা ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ এই 30 দিনত মুঠতে কিমান টকা হ'বগৈ 1908 টকা অৰ্থাৎ আমাৰ 30 দিনত কাৰেণ্টৰ বিল আহিব 1908 টকা গতিকে এনেদৰে কাৰেণ্টৰ বিলসমূহ হিচাপ কৰা হয় যেতিয়া আপোনাৰ 100 ইউনিট ক্ৰছ কৰে তেতিয়া স্লেবটো আহি যাব 6.6 লৈ তেনেদৰে আৰু তাৰ ওপৰলৈ গৈ থাকিলে আৰু স্লেবটো চেঞ্জ হ'ব গতিকে প্ৰিয় দৰ্শকসকল আমি বুজি পালোঁ ইউনিটনো কি বস্তু আৰু কেনেকৈ বিলসমূহ তেওঁলোকে গণনা কৰে গতিকে আমি গম পালোঁ যে যদি এনেদৰে বাল্ব এই ৰেড বাল্বসমূহ আমি ৰঙা বাল্ব বুলি কওঁ এনেকুৱা বাল্বসমূহ যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ কাৰেণ্টৰ বিল বেছি অহাটো স্বাভাৱিক কিয়নো এইবোৰ বাল্ব সাধাৰণতে 60 ৱাট বা 100 ৱাটৰ হয় আৰু এই বাল্ববোৰে বহুত বেছি পৰিমাণে কাৰেণ্ট খৰচ কৰে গতিকে আমি আমাৰ বিলসমূহ কমাবলৈ হ'লে তেতিয়াহ'লে আমি কি কৰিব লাগিব আজিকালি LED বাল্ব পোৱা যায় LED বাল্ব পোৱা যায় আমি LED বাল্ব ব্যৱহাৰ কৰা উচিত ধৰি লওক এইটো হ'ল LED বাল্ব এনেকুৱা LED বাল্ব ব্যৱহাৰ কৰিলে এইবোৰ 8 ৱাট 10 11 14 ৱাট এনেকৈ কম ৱাটত পোৱা যায় আৰু ৰেড বাল্ববোৰ হ'ল আপোনাৰ 60 100 এনেকৈ বেছিকৈ ৱাট থাকে গতিকে এনেকুৱা LED বাল্ববোৰ ব্যৱহাৰ কৰিলে আমাৰ বাল্ববোৰে কাৰেণ্ট কম খৰচ কৰিব আৰু তেতিয়া আমাৰ কাৰেণ্ট কম খৰচ হোৱাৰ কাৰণে আমাৰ ইলেক্ট্ৰিচিটি বিলটো কমকৈ আহিব
তেনেদৰে আমি আৰু এটা লক্ষ্য কৰিব পাৰোঁ, আমি মোবাইল চাৰ্জ দিওঁ। ধৰি লওঁ এইটো এটা মোবাইল চাৰ্জাৰ। আমি মোবাইল চাৰ্জ দিওঁ, কেতিয়াবা কি কৰোঁ, কেতিয়াবা হঠাৎ ফোন আহিলে তেতিয়া আমি কি কৰোঁ, চাৰ্জ দি থোৱা মোবাইলটো চাৰ্জাৰৰ পৰা এৰুৱাই লৈ আনি আমি কথা পাতোঁ। কিন্তু কি হয়, এই যে আমি চাৰ্জ দি থৈ দিছিলোঁ তেতিয়াতো ছুইচটোতো অন হৈ আছিলে, ছুইচটো আমি অন কৰিবলৈ পাহৰি গ'লোঁ বা কেতিয়াবা পাহৰি যোৱা যায়। তেতিয়া কি হয়, ছুইচটো অন হৈ থাকিলে এই চাৰ্জাৰৰ দ্বাৰা কাৰেণ্টটো ইউজ কৰি থাকে, খৰচ কৰি থাকে। তেনে ক্ষেত্ৰতো কি হয়, আমাৰ অলপমান অমনোযোগিতাৰ কাৰণে আমাৰ কাৰেণ্টটো খৰচ হৈ থাকে, অৰ্থাৎ ই কাৰেণ্ট খৰচ কৰি থকা মানে আমাৰ কাৰেণ্টৰ বিলটো বাঢ়ি যাব। গতিকে সেইটো এটা একেবাৰে সাধাৰণ কথা, সাধাৰণ যেন লাগে। ধৰি লওঁ আমি এনেকুৱা ধৰণৰ জিগজাগ লাইট, যিবোৰ মানে কি আমি ৰাতি জ্বলাওঁ, উৎসৱ পাৰ্বণৰ সময়ত আমি জ্বলাওঁ, ধুনীয়া দেখিবৰ কাৰণে জ্বলাওঁ। এই লাইটসমূহ কি হয়, আমি উৎসৱৰ সময়ত ব্যৱহাৰ কৰোঁ, ধৰিলোঁ 2-3 দিন ব্যৱহাৰ কৰিলোঁ। কেতিয়াবা কি কৰা হয় যে এই এনেকুৱা লাইটসমূহ এই মাহ দিন ধৰি জ্বলাই থোৱা হয়, গোটেই মাহ জ্বলাই থোৱা হয়। তেতিয়া কি হয় যে ইয়াৰটো ছুইচ অন হৈ থাকে, গতিকে ইটো গোটেই ৰাতিটো কাৰেণ্ট খাই থাকে। গতিকে ৰাতি গোটেই 12 ঘণ্টা সময় ই কাৰেণ্ট ইউজ কৰি থাকে। গতিকে যদি আমাৰ অতি প্ৰয়োজন নহয়, বিশেষ প্ৰয়োজন নহয়, তেতিয়াহ'লে আমি উৎসৱৰ দিনকেইটা ধৰি লওঁ 2 দিন বা 3 দিন ব্যৱহাৰ কৰাৰ পিছত বাকী সময়খিনি যদি আমি হুলুকাই থওঁ, তেতিয়াহ'লে আমি আমাৰ ইলেক্ট্ৰিচিটি বেছি খৰচা হোৱাটোৰ পৰা আমি ৰেহাই পাম। গতিকে লক্ষ্য কৰিব পাৰোঁ চিলিং ফেনৰ ক্ষেত্ৰত। চিলিং ফেনৰ ক্ষেত্ৰত কি হয়, চিলিং ফেনৰ ক্ষেত্ৰত আমি কি কৰোঁ যে কেতিয়াবা আলহী অতিথি আহিলে আমি ফেন চলাই কথা পাতি থাকোঁ, তাৰপিছত আলহীটো গুচি যায়, আলহীৰ লগে লগে আমিও লাহেকৈ ওলাই গুচি যাওঁ আৰু ফেনটো চলি থাকে। তেনে ক্ষেত্ৰত কি হয় আপোনাৰ ফেনটো যিহেতুকে চলি থাকে, আৰু আমি জানো যে এখন ফেন চলিবলৈ সাধাৰণতে 200 পৰা 240 ৱাট ইলেক্ট্ৰিচিটি কাৰেণ্ট দৰকাৰ হয়। গতিকে তেনে ক্ষেত্ৰত ফেনটো যদি 20 মিনিট সময়ো এনেই চলি থাকে, তেতিয়াহ'লে সেইখিনিতো কাৰেণ্ট খৰচা হৈ গ'ল। গতিকে সেইখিনি আমাৰ প্ৰতিদিনেখনে যদি 20 মিনিটকৈ এক্সেছ যদি মানে বিনা কাৰণত আমাৰ ফেনটো চলি থাকে, তেতিয়াহ'লে এদিনত যদি 20 মিনিট হয়, তে 30 দিনত আমাৰ 600 মিনিট আমাৰ কাৰেণ্টৰ খৰচাটো মানে কি হৈ গ'ল, মিছ ইউজ হৈ গ'ল। তেনেদৰে 600 মিনিটকৈ যদি হয়, তেতিয়াহ'লে আপোনাৰ ঘণ্টাত যদি আপোনাৰ 60 মিনিট থাকে, তেতিয়াহ'লে আমি কি কৰিলোঁ, 10 ঘণ্টা আমাৰ এইটো খৰচা হৈ গ'ল, যিটো নেকি অৰিজিনেলি আমি আচলতে এইটো আমি ৰেহাই পাব লাগিছিলে, বা আমি এইটো আমাৰ ভুলৰ কাৰণে হৈছে। গতিকে তেনেদৰে যদি 10 ঘণ্টাকৈ যদি প্ৰতি মাহত বাঢ়ি যায়, 10 ঘণ্টাৰটো আমি বিল ভৰিব লাগিব। গতিকে এইটো হ'ল আপোনাৰ মিছ ইউজ বুলি ক'ব, এইটো মিছ ইউজ হৈছে। ঠিক তেনেদৰে আমি টিভি ইউজ কৰোঁ, কেতিয়াবা টিভি ইউজ কৰি থাকিলে কি হয়, আমি প্ৰথমতে কেতিয়াবা আলহী অতিথি আহিলে বা তেনেদৰে কিবা এটা কথা আমি 2-4জন গোট খালে আমি টিভিটো অন কৰি বাতৰি চাওঁ বা বিভিন্ন কিবা কিবি চাওঁ। চোৱাৰ পিছত কি হয়, তাৰপিছত আমাৰ যেতিয়া কথা আৰম্ভ হয়, কথা আলোচনা হোৱাৰ পিছত কি হয়, টিভিটো চলি থাকে আৰু আমি সকলোৱে আমাৰ নিজৰ কথাত আমি মানে মগ্ন হৈ যাওঁ, আৰু টিভিটো এনেই চলি থাকে, টিভিটো চোৱা নহয়গৈ। তেনে ক্ষেত্ৰত কি হয়, ধৰি লওক টিভিটো যদি আপোনাৰ 30 মিনিট যদি চলি গ'ল, 30 মিনিট চলি গ'ল, 30 মিনিট চলি গ'লেতো টিভিটো এইটো কাৰেণ্ট খৰচ কৰিছে। গতিকে সেই হিচাপে যদি এদিনত যদি আপোনাৰ 30 মিনিটকৈ খৰচা হয়, তে মাহটোত আপোনাৰ 900 মিনিট খৰচা হ'ল। তে 900 মিনিটত আপোনাৰ কিমান ঘণ্টা আপোনালোকে হিচাপ কৰিলে গম পাব। গতিকে সেই 900 মিনিট আমাৰ মিছ ইউজ হৈছে বুলি আমি ধৰি ল'ব লাগিব। তেনেদৰে পানী মটৰ আমি পানী তুলিবলৈ মটৰ ব্যৱহাৰ কৰোঁ। মটৰ ব্যৱহাৰ কৰিলে কি হয়, মটৰ ব্যৱহাৰ কৰাৰ সময়ত কি হয় আপোনাৰ, আমি কেতিয়াবা মটৰটো অন কৰি থৈ পেলাই আমি কিবা কামত বিজি হৈ যাওঁ। তাৰপিছত বিজি হৈ যোৱাৰ পিছত কি হয়, আপোনাৰ মটৰটো চলি থাকে। আমি জানো যে মটৰ এটা চলিবলৈওতো 240 ৱাটৰ পৰা বা তাতকৈ বেছি কাৰেণ্ট দৰকাৰ হয়। গতিকে মটৰটো চলি যাব, তেতিয়া আমাৰ প্ৰয়োজনীয় পানীখিনি পূৰণ হৈ গ'ল। ধৰি লওক টেংকিটোৰ পৰা পানী অভাৰফ্ল' হৈ পৰি আছে, আমি গম পোৱা নাই, আমি বাহিৰলৈ বা কিবা কামত ব্যস্ত হৈ গ'লোঁ। তাৰপিছত তেনেকৈ 10-15 মিনিট যদি মটৰ এটা যদি চলিবলৈ যায়, 240 ৱাটৰ এটা বস্তু, পাৱাৰ খোৱা এটা বস্তু, তেতিয়াহ'লে সেইখিনি কাৰেণ্টটো আমাৰ মিছ ইউজ হৈ গ'ল। গতিকে সেইখিনিতো আমাৰ বিল হিচাপত কাৰেণ্টত আহি যাব ইউনিটত। গতিকে তেনেদৰে আমাৰ বিলবোৰ বেছি হৈ যায়। ধৰি লওক আমাৰ ছুইচ বৰ্ডবিলাকত ইণ্ডিকেটৰ ইউজ কৰা হয়। ইণ্ডিকেটৰ খুব কম কাৰেণ্ট খায়, কিন্তু কম কাৰেণ্ট খালে কি হ'ব, কম কাৰেণ্ট খৰচ কৰিলে কি হ'ব, ইণ্ডিকেটৰটোতো আপোনাৰ অফ অন বুলি কোনো কথা নাই। কাৰেণ্ট যিমান দিন আহিব, সিটো সিমান দিন জ্বলিয়ে থাকিব। গতিকে
যিহেতুকে সি ডে নাইট জ্বলি থাকিব 30 দিনলৈকে জ্বলি থাকিব, গতিকে সিটো কাৰেণ্ট খৰচ কৰিব নিশ্চয়। গতিকে সেইকাৰণে কি হয়, আমি জেনেৰেল ইণ্ডিকেটৰ ব্যৱহাৰ কৰাতকৈ আজিকালি LED ইণ্ডিকেটৰো পোৱা যায়। গতিকে LED ইণ্ডিকেটৰ ব্যৱহাৰ কৰিলে আমাৰ কাৰেণ্টৰ খৰচটো কমিব। গতিকে সেইকাৰণে আমি যদি জেনেৰেল ইণ্ডিকেটৰ ঠাইত যদি আমি LED ইণ্ডিকেটৰ জ্বলাওঁ, তেতিয়াহ'লে আমি ইণ্ডিকেটৰৰ পৰা হোৱা অতিৰিক্ত খৰচখিনিৰ পৰা আমি ৰেহাই পাম। পাৱাৰ ষ্টক কৰি থ'বৰ কাৰণে বেটেৰী ইনভাৰ্টাৰ ইউজ কৰোঁ। গতিকে যেতিয়া বেটেৰীটো চাৰ্জ দিবলগীয়া হয়, তেতিয়া আমি কাৰেণ্টটো ইউজ কৰোঁ। তাৰপিছত এটা সময়ত কিন্তু বেটেৰীটো ফুল চাৰ্জ হৈ যায়। ফুল চাৰ্জ হৈ যোৱাৰ পিছতো কেতিয়াবা আমি পাহৰি যাওঁ যে বেটেৰীটো চাৰ্জ হৈ গ'ল, আমি কাৰেণ্টৰ ছুইচটো অফ কৰি দিব লাগে। আমি যদি ছুইচটো যদি 10-15 দিনলৈকে যদি আমি অফে নকৰোঁ বা তেনেকৈ খেয়াল নকৰোঁ, তেতিয়াহ'লে তেনেকৈ অলপ অলপকৈ যদি তেওঁ এই ইনভাৰ্টাৰটোৰ মেচিনটো যদি কাৰেণ্টটো খৰচ কৰি থাকে, তাৰমানে আমাৰ সেইটো হ'ল মিছ ইউজ। কাৰণ বেটেৰী কিন্তু সেইটো নকৰাৰ কাৰণে কি হয়, আমাৰ কি হয়, ইনভাৰ্টাৰটো অলপ অলপকৈ আমাৰ কাৰেণ্ট খৰচ কৰি থাকে। গতিকে সেইখিনি আমাৰ অতিৰিক্ত খৰচৰ ভিতৰত পৰি যায়, যাৰ কাৰণে আমাৰ ইউনিট বাঢ়ি যায়, আৰু ইউনিট বাঢ়ি যোৱাৰ ফলত আমাৰ কাৰেণ্টৰ বিলটো বেছি হৈ যায়। আৰু এই ক্ষেত্ৰত এটা কথা মনোযোগ দিব লাগিব, যাতে আমাৰ ইলেক্ট্ৰিচিটি মিটাৰটো, কাৰেণ্টৰ মিটাৰটো যাতে বেয়া নহয়। বেয়া হ'লে আমি সোনকালে সলাই দিয়া উচিত। আৰু বাকীখিনি আমি এনেকৈ যদি অলপ সাৱধানতা অৱলম্বন কৰোঁ, নিশ্চয় আমি উপকৃত হ'ম বুলি মই ভাবোঁ। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।